গাইছ এটিএমখন হ'ল এইখন এটিএম। তো এতিয়া আহিলে মানে যিজন আহিব সেইটো বেংকৰ ল'ৰাই হয়। 80 লাখমান টকা। অঁ 80 লাখ। তো হে গাইছ স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ' লৈ। তো গাইছ মানে কি ক'ম আৰু মানে এতিয়া একদম ফাৰ্ষ্টৰ পৰা লাষ্ট কৰি আছোঁ। তো আপোনালোকেতো গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হৈ আছে। তো মানে এটা এটিএমত মানুহে পইচা উঠাব আহিছিল। পইচা উঠাব আহোঁতে তো এটিএমখন এখন পালে, এখন বেলেগ এটিএম পালে। আহোঁতে মোৰ লগৰটোক দিলে। এখন কাৰোবাৰ এটিএম এৰি গৈছে, তো এটিএমখন আহিলে দি দিবা। তো ঠিক আছে, লগৰটো আকৌ মোক দিলে। তো মই আকৌ তেনেকৈ ইও মোক ক'লে, মই ক'লোঁ ঠিক আছে, তুমি যদি লগ পোৱা তুমি দিবা, মই যদি লগ পোৱা মই দিওঁ। তো আজি ভাবিলোঁ আজি 3দিনমান হ'ল আমি পোৱা। তো আজি মানে কালিৰ দিন আজি 4দিন হ'ল। তো আমি ভাবি আছোঁ যে মই এটিএমটো আমি ভাবিছোঁ বেংকত জমা দিওঁ। বেংকত জমা দিওঁ গোটেই সময়ে নহয়। ভাবিলোঁ কোনোবাটো বেছি দিব আহিব আৰু বেংকত জমা আৰু সময় মনতো নাথাকে। তো এনেকৈ ভাবিলোঁ মই এতিয়া বাদ দি ভিডিঅ' বনাই দিওঁ। তো ভিডিঅ' বনাব আৰু এইকেইদিন বেলেগ ভিডিঅ'ও বনাব পৰা নাই, সময় নাই, সেইকাৰণে ভিডিঅ'ও বনাব পৰা নাই। তো আজি তো মানে কালি মানুহ এটা বিচাৰিব আহিছিল। তো আমি নাজানো। তো বেংকৰ মানুহজনকে মই এজনক সুধিলোঁ যে এটিএমখন মানে হেৰাইছে, আমি জমা মানে বেলেগ নেকি, কোনোবা বিচাৰি আহিছে নেকি? তো ক'লে আহিছে তহঁতৰ লগত আছে নেকি? আছে। তো আমি বেংকত জমা দিব মানে ভাবি আছোঁ মানে মনতে নাথাকে। তো সেইকাৰণে শুনিলোঁ ঠিক আছে কালি দি দিবা। তো ঠিক আছে, মই বোলো আজি কালি দি দিম আৰু। তো গাইছ এটিএমখন হ'ল এইখন এটিএম। তো এতিয়া আহিলে মানে যিজন আহিব সেইটো বেংকৰ ল'ৰাই হয়। তো গাইছ মানে মানুহটো আহিলে দি দিম আৰু। তো মানুহটো মানে কি বেংকৰ ল'ৰাই হয়। এতিয়া ল'ৰাটো আহিব, তো বেংকত আহিব, তাক দি দিম। তো আৰু মানে কথাখিনি তাকে কৈছোঁ, বেংকৰ ল'ৰাটোকে কৈছোঁ। যিয়ে নহওক বেংকত জমা দিয়ে ভাল নহয়। তো যিয়ে নহওক তো মানে আপোনালোকেও দেখাম, তো চাই থাকিব আৰু। তো গাইছ মানে ল'ৰাটো আহিছে, তো ল'ৰাটোক দি আছোঁ। কালি শনিবাৰ নাই এইটো 80 লাখমান টকা। অঁ 80 লাখ। তো গাইছ যিয়ে নহওক এটিএমটো দি দিলোঁ আৰু যাৰ এটিএম তাক দি দিলোঁ। ল'ৰাটো নহয়, বেলেগৰ আছিল এটিএমটো। তো এনেকুৱা মানে এটিএমটো বেলেগ কাষ্টমাৰৰ নহয়, এটিএমটো আছিল মানে বেংকৰ মেনেজাৰ না মানে বেংকৰ কিবা কাম কৰাৰ আছিল আৰু। তো যিয়ে নহওক এটিএমটো পাল ভালে লাগিল আৰু তো যিয়ে নহওক আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আৰু। যদি ভাল লাগিলে লাইক কৰি দিব আৰু কোনোবা যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।